হাই মই এয়া লাঞ্চ কৰিবলৈ লৈছোঁ আজি মানে কি হ'ল ঘৰত হাজবেণ্ড লাঞ্চ কৰিবলৈ নাহে আৰু ল'ৰা ডাঙৰটো ল'ৰা বহুত সোনকালে গুচি গ'ল ব্ৰেকফাষ্ট কৰিয়ে গ'ল কলেজলৈ আৰু সৰুটোতো আহিব বাৰু স্কুলৰ পৰা খাব আৰু মোৰ কাৰণে কি হ'ল কালিৰ ভাত কেইটামান আছিলে মই ঠাণ্ডা পানী দি ৰাখি থৈ আহিছিলোঁ বিৰাট ভাল পাওঁ খাই আৰু এতিয়া মই বনাই ল'লোঁ এটা অমলেট আৰু ইয়াত আলু পিটিকা আৰু জলকীয়া আৰু মেইন কথা এটা কি ইয়াত কাজি নেমু বাংগালোৰত কাজি নেমু মানে কি হ'ল মোৰ এজনী ভণ্টি যোৰহাটৰে ইয়াৰ পৰা মানে তাই ঘৰলৈ গৈছিলে ইয়াতে থাকে তাই আনিছিলে আৰু কালি দি থৈ গৈছেহি ছুটীত গৈছিলে তাই আৰু এয়া 2 পিচমান কালিৰ চিকেন আছিলে তাকে লৈ ল'লোঁ এতিয়া মই খাওঁ দেই ৰুব পৰা নাই ভোকো লাগিছে বিৰাট টাইমো হৈ গ'ল ইয়াত নিমখ আৰু হেৰি মিঠাতেল দি লৈছোঁ দেই বেষ্ট আপোনালোকে কোনে কোনে ভাল পাই খাবচোন মই কিন্তু বিৰাট ভাল পাওঁ নেমুকণ চেপি লওঁ খুব ভাল লাগে পানী দিয়া ভাত জলকীয়া কিবই অমলেটত দি থৈছোঁ আলু পিটিকাত জলকীয়া আছে চিকেনটো জ্বলাই তথাপিতো এক্সট্ৰাকৈ জলকীয়া নেখালে শান্তি নহয় বেষ্ট বিৰাট ভাল পাওঁ মই কোনো ঘৰত নাথাকিলে এনেকৈ পাল মাৰি পেলাই মই খাওঁ বিৰাট টেষ্টি মই খাওঁ দেই মই কথা পাতিব নোৱাৰোঁ এতিয়া খাওঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব বেয়া লাগিলে স্কিপ কৰি দিব একো নাই তেতিয়াহ'লে বাই দেই নতুন এটা ভিডিঅ' লৈ পেলাই আকৌ আহিম বাই